নমস্কাৰ। যোৱাবাৰৰ দৰে এইবাৰো ঘৰত আপোনালোকৰ আশীৰ্বাদত ভাগৱত পাঠভাগ আৰম্ভ কৰিম বুলি ভাবিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। সেইকাৰণে আজি আপোনাৰ এয়া পেণ্ডেল আৰম্ভ কৰিছেহি ভাগৱত পাঠৰ কাৰণে। পেণ্ডেলৰ মানুহে পেণ্ডেল দিছেহি, আগ চাইডেও দিছে, পিছ চাইডেও যিখিনি ৰভা মানে ভাত চাত বনাব কৰিব, ভাত মানে যিবিলাক মানে ভোগ চোগ বনাব, সেয়া পেণ্ডেলৰ মানুহে এইবিলাক দি আছেহি। যিহেতু বেছি দিন নাই আৰু বৰষুণৰ বতৰ, সেইকাৰণে দি আছে আজি আপোনাৰ 11, 12 আৰু 13 তাৰিখ এই 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ ঘৰত হ'ব ভাগৱত পাঠ। এয়া আমি আকৌ বজাৰ কৰোঁ বুলি নগাঁৱলৈ বুলি আহিলোঁ। এয়া নগাঁও আহি আছোঁ, অলপ পিছতে আমি নগাঁও টাউন পাম। আপোনালোকক এয়া দেখুৱাইছোঁ ঘৰত কেনেধৰণে ভাগৱত পাঠ ভাগ আয়োজন কৰিবলৈ লৈছোঁ, আৰু কি হয় সকলোখিনি দেখুৱাই যাম কেনেধৰণে কৰিম। যিহেতু আগৰবাৰো মই দেখুৱাইছিলোঁ কম বেছি পৰিমাণে, আৰু এইবাৰো দেখুৱাবলৈ লৈছোঁ। এয়া আমি আহি সৰ্বগাঁও গৈ পালোহি, ইপিন্দিয়ে এতিয়া সোমাই যাম। এয়া য'ত সৰ্বগাঁৱত আমি য'ত কাটা চিঙৰ দোকানত মানে কাৰ্তিক চাহৰ দোকানত এয়া আমি কিনিছোঁ। গাড়ীয়েদি এতিয়া নিবলৈ হ'লে ইয়াত পূৰা ভিৰ লাগি আছে, এয়া জাম লাগি আছে। এখন দোকানত আমি বজাৰ কৰি হৈ গ'ল, সকলোখিনি বজাৰ কৰি হৈ গৈছে। এয়া আমি আহি আকৌ পিছদিনাখনে দেখিলে এয়া গোটেই টিং চিং লগাই কৰি হৈ গ'ল আগ চাইডে, আৰু ধুনীয়াকৈ লগাই কৰি হৈ গ'ল। এইখিনি লগাই হৈ যোৱাৰ পিছত কামখিনি আৰু বাকীখিনি কাম বাকী আছে। এয়া পিছ চাইডে সেয়া য'ত মানে বনাব, আৰু এইখিনি আমি কালি আনিলোঁ। এইবিলাক যি য'ত লাগিব সকলো বস্তুখিনি অনা হ'ল। এয়া আগলৈকো এনেকৈ চাই যাব যিখিনি দেখা